নমস্কাৰ বন্ধুসকল, এতিয়ালৈকে আপুনি কম দামত 4G ফোন কিনিব লাগিলে বিভিন্ন চাইনিজ ফোনহে কিনিছিল। কিন্তু এতিয়াৰ পৰা চাইনিজ ফোন কিনাৰ একো প্ৰয়োজন নাই, কিয়নো ভাৰতীয় কোম্পানী ৰিলায়েন্স জিঅ'ই ঘোষণা কৰিলে যে জিঅ'ই গুগলৰ লগত লগ লাগি সকলোতকৈ কম দামী স্মাৰ্টফোন লৈ আহিব। লগতে জিঅ'ই ঘোষণা কৰিলে যে জিঅ'ই আপোনাৰ বাবে 5G সেৱা সোনকালে ভাৰতত লৈ আহিব। তো আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ইয়াৰ বিষয়ে ক'ম, কেনে হ'ব এই জিঅ'ৰ নতুন স্মাৰ্টফোনটো আৰু আপোনালোকে কেতিয়ালৈ পাব ভাৰতত 5G সেৱা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়াৰে পৰা ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ আৰম্ভ হৈছে, তেতিয়াৰ পৰা ভাৰতত বয়কট চাইনিজ প্ৰডাক্ট অভিযান চলি আছে। কিন্তু তথাপিও এই চাইনিজ স্মাৰ্টফোনবোৰৰ বিক্ৰী দিনে দিনে বৃদ্ধি হৈ থকাহে দেখা গৈছে। ইয়াৰ মুখ্য কাৰণ হ'ল ভাৰতত সেই দামত অন্য ভাল কোনো স্মাৰ্টফোন উপলব্ধ নাই। যদিহে ভাৰতীয় ব্ৰেণ্ডৰ কথা ক'বলৈ যাওঁ, তেন্তে বৰ্তমানৰ মাৰ্কেটত কোনো ধৰণৰ ভাৰতীয় ব্ৰেণ্ডৰ স্মাৰ্টফোনেই উপলব্ধ নাই। যিহেতু মানুহে চাইনিজ প্ৰডাক্টবোৰ কম দামত পায় আৰু অধিক ফিচাৰ্ছ লাভ কৰে, সেইবাবে মানুহে চাইনিজ ব্ৰেণ্ডবোৰ অধিক পচন্দ কৰে। তাৰ বাবে ভাৰতীয় মোবাইলৰ ব্ৰেণ্ডসমূহৰ বিক্ৰী কমি যায় আৰু বৰ্তমান ভাৰতীয় মোবাইল ব্ৰেণ্ডসমূহে কোনো ধৰণৰ স্মাৰ্টফোন নতুনকৈ লঞ্চ নকৰে। ইয়াৰ সুযোগতে ৰিলায়েন্স জিঅ'ই ঘোষণা কৰিলে যে জিঅ'ই অতি কমত ভাৰতীয় লোকৰ বাবে 4G আৰু 5G স্মাৰ্টফোন লৈ আহিব। আৰু ইয়াৰ বাবে জিঅ'ই গুগলৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰিছে। এই ফোনটো গুগলৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমতে কাম কৰিব, অৰ্থাৎ এণ্ড্ৰইড ফোন হ'ব। এই ফোনটো সেইসকল লোকৰ কাৰণে বেষ্ট হ'ব যিসকল লোকে বৰ্তমানেও 2G মোবাইল ব্যৱহাৰ কৰে। সেইসকল মানুহৰ যাতে 2Gৰ পৰা 4G লৈ ছুইচ হওঁতে সুবিধা হয় আৰু অতি কম দামত তেনে এটা ফোন লাভ কৰিব পাৰে, তাৰ কাৰণে ৰিলায়েন্স জিঅ'ই এই নতুন 4G বা 5G স্মাৰ্টফোন লৈ আহিব। আমাৰ ভাৰতত যিমান সংখ্যক স্মাৰ্টফোন বিক্ৰী হয়, তাৰে বহু সংখ্যক মিড ৰেঞ্জ কেটেগৰীৰ হয়, অৰ্থাৎ মোটামুটি 8,000ৰ পৰা 15,000 বা 18,000 দামৰ ভিতৰত হয়, য'ত কাষ্টমাৰে কম দামত বহুত ফিচাৰ্ছ লাভ কৰে। বৰ্তমান ভাৰতীয় স্মাৰ্টফোন মাৰ্কেটৰ 75% চাইনিজ কোম্পানীৰ হাতত। সেয়েহে জিঅ'ই এই নতুন 4G আৰু 5G স্মাৰ্টফোন মিড ৰেঞ্জ কেটেগৰীৰে হ'ব বুলি অনুমান কৰিব পাৰি। তাৰোপৰি ইয়াত কি থাকিব, আন বেলেগ ফিচাৰ্ছ কেনে থাকিব, ধৰক কেমেৰা, ৰেম, ষ্ট'ৰেজ এইবোৰ কেনেকুৱা হ'ব, ইয়াৰ বিষয়ে বৰ্তমানলৈ একো জানিব পৰা হোৱা নাই। লগতে এই জিঅ' আৰু গুগলৰ স্মাৰ্টফোন ভাৰতত কিমান ছাকচেছ হয় এতিয়া ইয়াক ক'ব নোৱাৰি, কাৰণ বৰ্তমানৰ গ্ৰাহকে মিড ৰেঞ্জ কেটেগৰীৰ স্মাৰ্টফোন কিনিবলৈ চাইনিজ ফোনবোৰকহে পচন্দ কৰা দেখা যায়। গতিকে জিঅ'ই সৰহ সংখ্যক স্মাৰ্টফোন যদিহে লৈ আহে, ধৰক 5,000, 6,000, 7,000, 10,000, 15,000 তেনেকুৱা চব ৰেঞ্জতে যদি এটা স্মাৰ্টফোন লৈ আহে, তেতিয়াহ'লে স্মাৰ্টফোনৰ মাৰ্কেটখন জিঅ'ই কিছু অংশ দখল কৰি ল'ব বুলি অনুমান কৰিব পাৰি। লগতে যোৱা কেইদিনমান আগত হৈ যোৱা জিঅ'ৰ বাৰ্ষিক অধিৱেশনত 5Gৰ ওপৰতো ডাঙৰ ঘোষণা কৰিলে। মুকেশ আম্বানীয়ে ক'লে যে জিঅ'ই নিজৰ 5G টেকন'লজি পূৰা ৰেডি কৰি লৈছে আৰু অতি শীঘ্ৰেই ইয়াক ট্ৰায়েলৰ কাৰণে উপলব্ধ কৰিব। যেতিয়াই ভাৰত চৰকাৰে ভাৰতত 5G স্পেক্ট্ৰাম উপলব্ধ কৰিব, তেতিয়াই ভাৰতত জিঅ'ই 5G লঞ্চ কৰিব। জিঅ'ৰ এই 5G নেটৱৰ্ক আৰু স্মাৰ্টফোন পূৰা মেড ইন ইণ্ডিয়া হ'ব বুলি মুকেশ আম্বানীয়ে ঘোষণা কৰে। আপোনালোকে জানে চাগে 5G বা 4G বনাবলৈ যি ধৰণৰ সঁজুলি লাগে, সেইবিলাক প্ৰধানকৈ চাইনিজ প্ৰডাক্ট হয়। চাইনাৰ হুৱেই বা অন্য ব্ৰেণ্ডৰ বস্তুবোৰ আন দেশে কিনি লৈ যায় আৰু তাত নিজাকৈ 5G ডেভেলপ কৰে। কিন্তু জিঅ'ই ঘোষণা কৰা মতে জিঅ'ই সম্পূৰ্ণ নিজাকৈ এই 5G সেৱা তৈয়াৰ কৰি লৈছে। গতিকে অতি শীঘ্ৰেই ভাৰতীয় 5G সেৱা জিঅ'ৰ তৰফৰ পৰা পাম বুলি আশা কৰিব পাৰি। আপুনি কি ভাবে, কেতিয়ালৈ ভাৰতত উপলব্ধ হ'ব এই 5G সেৱা? আৰু লগতে জিঅ'ৰ এই নতুন স্মাৰ্টফোন 4G হওক বা 5G হওক কিমান দামত লঞ্চ কৰিলে গ্ৰাহকৰ কাৰণে সুবিধা হ'ব? আপোনাৰ মন্তব্য কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু এনেধৰণৰ আৰু অধিক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।